টেষ্টি ৰেচিপি চেনেলে সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মটৰৰ ঘুগুনি ৰেচিপিটো তেনেকুৱা একো নাই, চবেই জানে মটৰৰ ঘুগুনি বনাবলৈ। যিহেতু মই মটৰৰ ঘুগুনি বনাইছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মটৰৰ ঘুগুনি সকলোৰে প্ৰিয়, সেইকাৰণে কম সময়ত খুব সহজ পদ্ধতিৰে বেছি মছলা ব্যৱহাৰ নকৰাকৈ কিদৰে মটৰৰ ঘুগুনি বনালোঁ চাই লওঁ আহক। ইয়াতে মই মটৰখিনি এৰাতিৰ কাৰণে তিয়াই থৈছিলোঁ। তাৰ পিছত মটৰখিনি বইল কৰি 10-12টা চিটি মাৰি লৈছোঁ। প্ৰয়োজন অনুসৰি মিঠাতেল গৰম কৰি 4টামান শুকান জলকীয়া দি লৈছোঁ। যদি আপুনি জ্বলা বেছি খায় তেনেহ'লে বেছিও দিব পাৰে। অকণমান গোটা জিৰা দি লৰাই লৈছোঁ। এতিয়া দি লৈছোঁ পাতলকৈ কাটি ৰখা এটা মিডিয়াম চাইজৰ পিঁয়াজ। পিঁয়াজখিনি ভালদৰে লৰাই লৈ 2 মিনিটৰ কাৰণে ভাজি লৈছোঁ ৰংচুৱাকৈ। আদা নহৰুৰ পেষ্ট দি আকৌ 2 মিনিটৰ কাৰণে ভাজি লৈছোঁ। সোৱাদ অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি হালধি, জিৰা গুড়া আৰু 2টামান তেজপাত দি ভালদৰে ভাজি লৈ বইল কৰি ৰখা আলু এনেদৰে দেখুৱাৰ ধৰণেৰে ভাঙি দি লৰাই লৈছোঁ। এতিয়া আন এটা কেৰাহীত প্ৰয়োজন অনুসৰি মিঠাতেল গৰম কৰি ভালদৰে ধুই ৰখা চয়াবিন দি প্ৰয়োজন অনুসৰি নিমখ, হালধি গুড়ি দি ৰঙচুৱাকৈ ভাজি লৈছোঁ। ৰখা মছলাখিনিত ভাজি ৰখা চয়াবিনখিনি দি 2 মিনিটৰ কাৰণে লৰাই লৈছোঁ। বইল কৰি ৰখা মটৰখিনি দি ঢাকি দিছোঁ 5 মিনিটৰ কাৰণে। তাৰ পিছত অকণমান লৰাই লৈ আকৌ ঢাকি দিছোঁ 2 মিনিটৰ কাৰণে। দুই মিনিট পিছত ঢাকোন খুলি প্ৰয়োজন অনুসৰি পানী দি লৈছোঁ। আকৌ ঢাকি দিছোঁ 15 মিনিটৰ কাৰণে। এতিয়া প্ৰয়োজন অনুসৰি গৰম মছলা আৰু এটা কেঁচা জলকীয়া দি ঢাকি দিছোঁ 2 মিনিটৰ কাৰণে। এতিয়া আমাৰ মটৰৰ ঘুগুনি খাবলৈ ৰেডি। লুচি বা ৰুটিৰ সৈতে খাবলৈ ভাল লাগে।
এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।